Subscribe SMS Shortline and press the bell icon. পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই খাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় ক্ষেত্ৰীহাৰদিয়া প্ৰাথমিক বিদ্যালয় ইয়াতে আৰম্ভ হৈছিল আমাৰ শিক্ষা জীৱনৰ প্ৰথম খোজ কিন্তু এতিয়াৰ স্কুলখন স্কুল হৈ থকা নাই এতিয়া ইয়াতে হয় আমাৰ নাটকৰ আখৰা ছুটি ছবিৰ আলোচনা আৰু জীৱনৰ আড্ডা মা অ মা মোৰ কলাহাৰীখন ক'ত থৈছ বিচাৰি পোৱা নাই তাতে আছে দে ভালকে চাচোন বঢ়িয়া ধুনীয়া ঐ খুৰা বলচোন তাত গৈ কবি ফটো মাৰি দিবি মোৰ দেৰি হৈছে বল নহ'লে আচ্ছা বঢ়িয়া এই তুমি এইপিনে আছোন এইপিনে ছোৱালীৰ লগত থাকা নেকি এইপিনে এইপিনে বঢ়িয়া ভালকৈ হাই দিয়া ধুনীয়া 1 2 3 বঢ়িয়া এইটো বহুত আগৰে নেকি 2012 ৰে খুৰা ফটোবোৰ উলিওৱাটোতো বৰ সহজ নহ'ব হ'লেও চাওকচোন কিজানি ওলায় মই এটা ষ্টৰি লিখি আছো হয় নেকি মই হিজিৰা হম এইবাৰ হিজিৰা আৰে বহুত এক্টিং কৰিম ফালি দিম বেলেগ নাপালি আৰু ওহো হয় নেকি তেতিয়াহ'লে তোৰ এ দে না মাৰিবৰ হ'ল আৰু কিয় আজিচোন তহঁতৰ মুখত তামাম হাঁহি কেছটো কি আৰে কেছনো কি হ'ব লগৰ এটা হিজিৰা হ'ব বেছি দিন নাই সি আগতে ষ্টৰিটো ভাবি লওক দে তাৰ পাছত কি কেৰেক্টাৰ কৰে কৰি থাকিব ঐ কি এইবোৰ তই সঁচাকে হিজিৰা হবি নেকি তহঁতে এনেকৈ দাম দি থাকিলে ক'তনো ষ্টৰি ওলাব মুদেই অফ হৈ যায় দে হ'ব দে এতিয়া মুড অফ কৰিব নালাগে মই আজি এনেকুৱা এটা বস্তু আনিছো নহয় সকলোৰে মন ভাল লাগি যাব এনেকুৱা কি বস্তু পালিও তই যে আমাৰ সকলোৰে মন ভাল লগাই দিব ঐ কি বস্তু আনিছা দেখা না দেখা না জলদি কৰ দেৰি কৰি আছে বে ঐ উৰছো দে দেখা দে সোনকালে বেগৰ চেণ্ডেল ফুল আকৌ এই আছা মনত পৰিছেনে তহঁতৰ ভাবচোন আৰে এইটোচোন তহঁতৰ খুৰাৰ কেমেৰা ক'ত পালি এই কাপোৰ বিচৰোতে যে আলমাৰিটোতে ওলাল ৰবিচোন আমি ইয়াত ফটো উঠিছিলোঁ নহয় ক'ত সেইবোৰ আছে ৰ ফটোবোৰ আজি চব উলিয়াই আনিছো ঐ দেচোন ৱাহ ঐ চাচোন মোকো দেচোন ঐ এইটো ভালে আছেনে নাই নাই কেতিয়াবাই বেয়া হ'ল মই ফটোবোৰ কিবাকেহে উলিয়াইছো হয় নেকি আনিছনে ফটোবোৰ আনিছো দেখা
অতি মাননীয় প্ৰধান শিক্ষক মহোদয়, এইবাৰ আমাৰ স্কুলৰ নাম দিশ। বিষয় অৰ্ধজ্যোতি বিচাৰি আবেদন। এইবাৰ তলত লিখচোন। মহাশয়, বিনীত নিবেদন এই যে আজি মধুৰ ধুৱেনী উপলক্ষে ধুৱেনী নহয় নেকি? লিখোঁতে তুলনি হ'ব চাগে। কাট সেইটো কাটি দে। তুলনি উপলক্ষে আমাক 4ৰ্থ ঘণ্টাৰ এইবাৰ বিজ্ঞান চাচোন। 111 পেজটো চা। 111 পেজ 9, 10, 11 এইটো ভালকে বুজি ল'ব লাগিব এইবাৰ। কেনেকৈ বা শিকাব? এইটো চা ঐ কিয় হাঁহি আছ তহঁতে? একো নাই লাভ লেটাৰ নেকি? নাই নহয়। ঐ মোৰ লিখা হৈছে, তই এবাৰ চাচোন। ঐ কি লিখিছে? তাইকৰ বোলে চিঠি লিখিছে নেকি? কাম নাই আৰু মধুৰ তুলনি কাজ, আমি তালৈকে যাম, তাৰে দৰখাস্ত লিখিছে। হয় নেকি? ঐ আমাকো ঘৰত মাতি থৈ গৈছে, ময়ো যাওঁ বল। ঐ তুলনিত গ'লে দাঢ়ি নগজে কিন্তু তোৰ। ঐ এইবোৰ বাদ দে। কালি সকলোৱে 10টা বজাত ওলাই আহিবি। হ'ব দে, মইতো সঠিক সময়তে আহি পাম। ইহঁত দুটাহে বৰ লেজি। হ'ব নেকি? তাই নিজে ওলাওঁতে 4 ঘণ্টা লাগে, এতিয়া আৰু আমাক কয়। চাওঁ নহয় কালি কোনে আগে ওলাই আহে। হ'ব দে, কালিৰ কথা কালি মাথা মাৰিম। এতিয়া দৰখাস্তখন দি ঘৰতে যাওঁ। দে যা নহ'লে। ইয়াৰ আকৌ কি হ'ল? ঐ তই কিয় এনেকৈ আছ? হঠাতেচোন মন মাৰি দিলি। তহঁতেতো জানই মোৰ দেউতাৰ কথা, মোক এইবাৰো আহিব নিদিব চাগে। এইবাৰ দিব দে, যোৱাবাৰ নিদিলে নাই, এইবাৰ দিব। নিদিব চাগে এইবাৰো। আৰু যোৱাবাৰ তহঁতে পাৰ মাংস দি খানা খাইছ, মই নগ'লোঁ কাৰণে মোক এবাৰো নকলি। এইবাৰ মাতিম দে। তহঁতে বাৰে বাৰে বৰ ধুনীয়াকৈ মাতিম বুলি কওঁ ৰ, খোৱা সময়তে মোলৈ মনত নপৰে। মই নাথাকোঁ আৰু তহঁতৰ লগত, মই যাওঁ। ঐ কেনেকৈ যাবি? গেটত চকীদাৰ বাপেৰে নাছে। তহঁত যাবিনে নাযা সেইটো কওঁ মোৰ লগত। ঐ বল তই একোত বল। চাবি পিছল খাবি দেই, লাহে লাহে আহি থাক। হৰেণ চকীদাৰে দেখা পালে কথাটো বেয়া হ'ব দেই কিন্তু। নেদেখে বেয়া। হাত দে তই জাপ মাৰ। বেগটো ল। দে। ঐ তই খুৰাক কবি এইবাৰ দিব দে আহিব। হ'ব দেচোন, এইবাৰ মই সুধি চাম আৰু দিয়ে না নিদিয়ে বা। সুধি চাম নহয় এইবাৰ লাষ্ট, ইয়াৰ পিছত কিন্তু নহ'ব আৰু। কিয় টিভিত দিন আছে 2012ত পৃথিৱী ধ্বংস হ'ব। এইবাৰ ডিচেম্বৰত পৃথিৱী ধ্বংস হ'ব। ময়ো শুনিছোঁ কিন্তু। সঁচা নেকি? দে এইবাৰ মই দেউতাক ভালকৈ সুধিম হা, দিয়ে না নিদিয়ে বা। দিলে নিদিলে নাই আৰু দে, তই ভালকৈ কবি। দে মই যাওঁ হা। যা। এই তুলনিখনত যাব লাগিছিল নেকি? কি মাথা মাৰি আছ? বল এতিয়া। দেউতা মই বিহু মাৰিব যাওঁ। তই যাব নোৱাৰ। আৰে কি কাৰণে নোৱাৰোঁ? মই সৰুৰ পৰা ডাঙৰ হ'লো, তই আজিলৈকে মোক বিহু এটা মাৰিব যাব। আৰে তই যাব নোৱাৰ। কি কাৰণে মই নোৱাৰোঁ যাব? আৰে তোক মই যাব নোৱাৰা বুলি কৈছোঁ নে? তই এতিয়াও নোৱাৰ, তই পিছত যাব নোৱাৰ। আৰে আজিতো কাৰণটো ক।
চা না মোৰ গামখাৰ পৰা ডাঙৰ হৈছে বহুত মোৰ পাতো এবাৰ ভঠেলিৰ পৰা নতুনকৈ আনিম দে ভঠেলি চাব যাম দে ইহঁতে পইচা দিব কিন্তু এই ডিজাইন যে আছে আঠা না দিছে সি মস্ত চিপিৰাই নাওলা আউলা আউলা দিয়া কৃষ্ণ ভগৱানে তহঁতৰ মংগল কৰক ঐ ৰবিচোন চাউল দিছে নে পইচা দিছে এই চাউল দিছে পইচা বেছি উঠাই নাই এটা কাম কৰিম যদি কাৰোবাৰ ধনী ঘৰ পাওঁ মোনাখন বাহিৰত লুকাই থৈ যাম হ'ব ঐ আমি যোৱাবাৰো খানাত পাৰ মাংস খাইছিলোঁ এইবাৰ আপাহঁতক কবি পঠা মাংস কৰে যেন হ'ব দে মই যাওঁ দে এতিয়া মোৰ গাটো সিমান ঠিক নহয় যা তেনেহ'লে যাওঁ যা তই যা ঐ বৰফ খাব লাগিছিল ন যোৱাবাৰ বৰফ খাই বৰ ভাল লাগিছিল ৰিতিপি আনিব গৈছে হয় নেকি বল তেনেহ'লে খাওঁ ভাস্কৰদা কেক দেচোন ছয়টা ঐ তহঁতৰ বিমৰা হ'লে নেকি হ'বই আৰু অলপ আছে দে ঠিকে আছে দে আহিছোঁ ঐ আপা আহিছে বল এইফালে হেৰি হ'লো বৰ বেপাৰী হোৱা নাই আজি কেকে লৈ আহিলোঁ হ'ব দে ল তাই গ'ল নেকি তাইৰ গা বেয়া বোলে গা বেয়া নেকি ল কেক আনিছ বৰফ খালে বেছি ভাল লাগিল হয় বৰ বেপাৰী নাহিলে আজি হ'ব দে ঐ চাচোন চা হেমন্ত খুৰা আহিছে আহিছে পুতেকক বিহু মাৰিব নিদিলে নহয় ৰবি তাক চুকাই আছো অ'ৰা বল ঐ তই কাক হেৰা বুলি মাতিছ হা নহয় মানে খুৰা মই সিহঁতক মাতিছিলোঁ সেই ৰ বুলি কৈছোঁ হয় নেকি ইমান অভদ্ৰ কিয় মায়ে এবাৰ সৰুৰ পৰা শিক্ষা দিছে ছোৱালী বাচ্চা মই ক'লা নেকি কাণ ধৰ বহ বহিছ নাই বহ আমাকো ধৰাব নেকি বহিব দিছো বহিব দিছো মানুহ চিনি কথা কবি এক চট কাণ ছিঙি পেলাম যা ইয়াৰ পৰা যা বুঢ়া তোক হে প্ৰভু লাগ আজি কিয় ইমান জ্বালা দিয়ে চবে বেছি হৈছে সেইফালেই কাটো ধুব লাগিব তাতেই ধুব লাগিব পানীও বাঢ়ি গৈছে ন এইবাৰ ঐ মই হাগি আহোঁ নেকি হাগুৰা চালাই যা সোনকালে আহিবি ঐ বল গাটো ধুই লওঁ দে বল নহ'লে ঐ এটা কাম কৰোঁ দে কোনে কিমান সময় পানীৰ তলত ডুব মাৰি থাকিব পাৰে চাওঁ দে দে হ'ব 1 2 3
মই ফাৰ্ষ্ট আছো না জিয়া ঘৰটা তোক আজি দি আছো দেউতাৰে আহক অলপ সময় ৰ'বাচোন অলপ সময় নহয় মই উঠি আহিবা কৈছো উঠিয়া মই যাব লাগিলে কথা বেয়া হ'ব উঠিয়া বুলি কৈছো উঠিয়া ঐ তই যা যা দে তই থাক মই যাওঁ দে নহ'লে আছো না জিয়া পাইছো মা এৰি দিয়া মা এৰি দিয়া দুখ পাইছো মা এৰি দিয়া আজিৰ পৰা আৰু নাহো শেষ আজি ছাৰ ভালে আছে ভাল ভাল বহা বহ তোমাৰ ভাল ভালেই দিয়ক কোৱাচোন কিয় আহিলা ই মোৰ খুৰাৰ ল'ৰা আপোনাৰ তাত টিউশ্যন দিবৰ বাবে লৈ আহিলোঁ ছাৰ নমস্কাৰ নমস্কাৰ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অংকুৰ কলিতা অংকুৰ ছাৰক এটা কবিতা গাই শুনোৱাচোন ছাৰ বহা ছাৰ কবিতাটিৰ নাম হ'ল নিয়ৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা গোৱা মুকুতামণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰা এটি সৰিয়ে আছে সৰগত টোপনি যোৱা নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছো সাঁচি কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি ৰংগেলীৰ ভাহি নচৰ বাবা মা কোন আহিছে বাহিৰত গাড়ী এখন ৰোৱা শব্দ শুনিছোঁ কিন্তু কোনোবা আহিছে মই গম পোৱা নাই হয় নেকি যাচোন ছায়া নিয়ৰ কলিৰে শুভে ফুল জুবি চাইছোঁ ভাৱতে ভাহি হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি মা মা দুজন মানুহ আহিছে এজন মোৰ লগৰে হ'ব আৰু এজন তাৰ খুৰাক নহ'লে দেউতাক হয় নেকি চাহ দিবলৈ একো নাইচোন এটা কাম কৰচোন দেউতাৰৰ বিচনাৰ তলৰ পৰা অলপ পইচা লৈ যা চাহ দিবৰ কাৰণে ভুজিয়া আৰু বিস্কুট লৈ আহগৈ ঠিক আছে মা বাবা শুনচোন আহোঁতে সিহঁতৰ আগেৰে নাহিবি পিছফালেৰে আহি মোক বস্তুখিনি দি যাবি হ'ব দিয়া এনেই সৰু সুৰা বিজনেছ এটা কৰি আছে এইজনৰ নেকি ছাৰৰ ল'ৰা ইয়ে মোৰ ল'ৰা নমস্কাৰ নমস্কাৰ ইয়াৰ লগত একেলগে পঢ়াব পাৰিম এটা বেটছতে হ'ব ভালেই হ'ব পিছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অমল ডেকা ভাল বাৰু পিছে এইমাত্ৰ আমাৰ অংকুৰে নিয়ৰ কবিতাটো গাই শুনালে তুমিও যিহেতুকে একে বেটছৰে হ'লা তুমিও নিয়ৰ কবিতাটো গাই শুনোৱাচোন নিয়ৰ কবি মহিম বৰা খালে চন্দ্ৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা নিয়ৰ মুকুতামণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা মই এইখিনিতেই জানো মানে যিদিনাখন পঢ়াইছিল মই স্কুলত যোৱা নাছিলোঁ মানে বহুদিন ধৰি আমাৰ ইয়াৰ অসুখ হৈ আছিল আচ্ছা তোমাৰ ৰোল নাম্বাৰ কিমান 7 আচ্ছা তোতকৈ কিন্তু আগত আছে পিছে শ্ৰেণীটোত মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে 7 জনে আছে যিও এটা টিউশ্যন পাম বুলি ভাবিছিলোঁ সেইটো হাতৰ পৰা যাব এতিয়া গছ মূৰা আজি কিন্তু ভালকৈ খেলিবি দেই সেইদিনা মোক হেমন্ত বৰাই বেয়া গালি দিলে নহয় আজি যাতে সিয়াৰ ঘৰত বল নপৰে মই কিন্তু আনিব নাযাওঁ দেই আৰু ইহে বেছিকৈ সিহঁতৰ ঘৰত বল মাৰে যাব লাগিব দেই মই কিন্তু বল আনিব যাওঁ কৈ থৈ দিলোঁ হৈছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ মই 5 তই লাষ্ট
বঢ়িয়া বঢ়িয়া বল দে এটাতে আউট কৰি দে বঢ়িয়া বল দে ঐ ইফালে হ'ব দে এইবাৰ মই সিফালে গৈছে ঐ পাগল নেকি হাতী চালা ঐ গ'ল নেকি এই আছে সেইটো লুকা চালা পলাইছ এতিয়া তহঁতে ৰাস্তাৰ মাজত বল খেলা চাই আছো তহঁতক ঐ শুন মই হতকৈ বজাৰৰ পৰা আহোঁ তই তেতিয়ালৈ নিয়ৰ কবিতা মুখস্থ কৰি থবি আহি যাতে সলসলীয়াকৈ মুখস্থ দিব পাৰ হ'ব দে কি হ'লে তোৰ এনেকৈ যে মনটো মাৰি আছ সিহঁতে বোলে আজি বিহুৰ খানা খাব পথাৰ মাংসই দি খাব হেনো আৰু মোক বোলে খাব নিদিয়ে হয় নেকি তেতিয়াহ'লে এটা কাম কৰিবি মোৰ বিচনাৰ তলৰ পৰা ৫০ টকাখন লৈছে সিহঁতক দিবি আৰু কবি তইও খাবি বুলি আৰু যদি নিদিয়ে তেতিয়াহ'লে মই আহোঁতে বজাৰৰ পৰা মাংস লৈ আহিম দুয়োটাই একেলগে বনাই খাম হ'ব নাই আজি তহঁতক দি আছোঁ তই যা বলটো লৈ আহ সি মই নাযাওঁ বুঢ়াই যদি মাৰে যি কৰা কৰ মই যাওঁ ঐ পলা বুঢ়া আহিছি ঐ চত ক'ত পালি হা তহঁতৰ কাৰণে শান্তি নোহোৱা হৈছে পঢ়া পাতি নাই কেৱল ক্ৰিকেট ক'ত পালি হা সা-সঁজুলিৰ সন্মুখত মাক বাপেক ভাল হ'লে ল'ৰা ছোৱালী ভাল হ'ব এনেও আগৰ গৰু যেনি যায় পিছৰ গৰু তেনিয়ে যায় তোৰ আকৌ কি হ'ল মোৰ দাঁতটো তোৰ দাঁতটো চোন সৰি গ'ল এটা কাম কৰ যা দাঁতটো নিকনিক দি দে গৈ যা বাবা যা নিংনি তোৰ দাঁতটো মোক দি মোৰ দাঁতটো তই নি দে হ'ব দে ইমানকৈ কান্দিব নালাগে তই মুখখন গৈ আকৌ লৈ আহিবি আৰু তোৰ নতুনকৈ দাঁত আহিব নহয় ইমানকৈ চিন্তা কৰিছ আৰু তই পাৰিলে সিফালে খানা খোৱা কথাটো বাদ দে মই আবেলি বজাৰৰ পৰা আহোঁতে মাংস লৈ আহিম দে একো নহয় দে এতিয়া যা মই সাউতকৈ পথাৰৰ পৰা আহোঁ লগা ভালকৈ লগা ঐ তহঁতে কি কৰিছ পলা হেমন্ত হাগুৰা পাদুৰা হয় কুকুৰৰ বতাহত তহঁতক আজি